ধুনীয়া শ্বুটিং লোকেশ্যন আছোঁ চন্দ্ৰপুৰ ন চন্দ্ৰপুৰ ঠাকুৰকুছি হাজংগুৰি হয় মই দাদা এজনৰ পৰা অলপ জানি ল'ম আচ্ছা লোকেশ্যনটোৰ বিষয়ে অলপ ক'ব নেকি কি কোনফালে আহিব লাগে একদম ঠাকুৰকুছি জেগাটো হয় হাজংগুৰি হয় হয় এই ধুনীয়া শিলৰ পাহাৰখন হয় হয় এইখন পাহাৰটো দেখিছোঁ আমি বিলখন পাই এইখন ধুনীয়া ৰাস্তা আছে এইটো ধুনীয়া জেগা আৰু শ্বুটিঙৰ ইয়াতে শ্বুটিং হ'ব ইয়াতে আমাৰ আজি কেনেকুৱা কেনেকুৱা এই আৰু অকণমান বিহু মাৰিম বুলি ভাবিলোঁ আচ্ছা তাৰপিছতে ইয়াতে বিলৰ পাৰতে আহি এই হালুংগাঁও বুলি ঠাইডোখৰত আগতীয়াকৈ ভাবিছোঁ অকণমান বিহু আৰু ৰিহাৰ্চেলৰ কৰোঁ ধুনীয়া 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 বাকী আমাৰ লগত আছে আৰু মাইনা কেনেকুৱা তুমি মেকআপত আছা ন কেনেকুৱা এনভাইৰমেণ্টটো কেনেকুৱা পাইছা কোৱাচোন আগতে ধুনীয়া এনভাইৰমেণ্টটো কওক বা কেনেকুৱা লাগিছে মানে খুবেই ভাল লাগিছে আগত বিহু আহি আছে আৰু নাচনী ধুনীয়া বাঁহী গগনা পেঁপা মানে সম্পূৰ্ণ বিহু এনভাইৰনমেণ্ট মানে বিহু বিহু লাগিছে বিহু বিহু লাগিছে আৰু গানো বিহু গান তো আমি একদম ধুনীয়াকৈ কৰিব লাগিব হয় দিয়ক বা দিয়ক 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 এই মাইনা তুমি কোৱাচোন কেনেকুৱা ভাল লাগিছে বহুত ধুনীয়া কিন্তু হেৰি নহয় বাবা হয় আমি যদি অকণমান ব্যতিক্ৰম হৈ আহোঁ হয় হয় আংকুল আহাচোন আহা আমাৰ গুৰি ধৰোতা মেইন মানুহজন আংকুল কেনেকুৱা পায় কওক ভাল লাগিছে ধুনীয়া এনভাইৰনমেণ্ট হয় মাজত এনেকুৱা বিলৰ কাম কৰাছেনে এনভাইৰমেণ্টটো খুবেই ভাল এনভাইৰনমেণ্টটো ধুনীয়া আৰু গোটেই ইউনিটটো কেনেকুৱা লাগিছে ইউনিটটো ভাল লাগিছে খুব জুচি মানে আমি আমি চাওঁ এনেকুৱা তুমি যদি এবাৰ জিংকুৰটো লোৱা বেছি ভাল পাবা আহা জিংকু এনে মানুহটো ধুনীয়া দিলীপ দা তুমি এনেইচোন ধুনীয়া আৰু কি কৰি আছা তুমি কোৱাচোন নাই জিংকু এতিয়া কৈছে কি অকণমান আপোনাক লগাম বোলে আচ্ছা জিংকু কেনেকুৱা লাগিছে আজি প্ৰথম আহিছোঁ এই ঠাইখিনিলৈ বহুত ভাল লাগিছে এইজনী কিন্তু মোৰ মৰমৰ ভণ্টি আৰু ইমান ধুনীয়া কাম কৰে মানে বিশেষকৈ এনেও কণ্ঠশিল্পী হয় আৰু হীৰা বুলি ক'লে ক'ব দৰকাৰ নাই গানটোৰ মেইন জিলিকি থাকে মানে মানে হীৰা বুলি ক'লে ভইচৰ ক্ষেত্ৰত মানে সৰস্বতী বসবাস যাৰ আছে কৰিব হ'লে আৰু আমাৰ ক'ত যায় এই মানুহজন হীৰাৰ বিহাইণ্ড দ্য ছাকচেছ এই মানুহজনে এই গোটেই ইউনিটটো বনাইছে আমাৰ যিটো মানে ভণ্টিৰ লগত যিটো আছে মই ভিন্দু বুলি মাতোঁ ইমান ধুনীয়া আমি ষ্টুডিঅ'ত যেতিয়া বহোঁ ইমান ধুনীয়া পাওঁ আৰু এটা মানুহক কিন্তু মাতিম সেই মানুহটো নাহো নাহো কৰিব কিন্তু মাতিম হা এই ইপিনে সঞ্জিত ইপিনে এইটো এই লুকা ভাকু খেলি থাকে কিন্তু ধুনীয়াকৈ গৈ আছে কিন্তু গোটেই ইউনিটটোক ইয়ালৈকে আনি গোটেই কামখিনি কৰাত এই মানুহজন আছে আৰু বাকীখিনি আমি আকৌ গৈ আছোঁ ঠিক আছে কিন্তু গানটো শুনিব আৰু এই গানটো হীৰাই গোৱা মাইনাবাই গোৱা ঠিক আছে আমি যাব লাগিব গানটো ঠিক আছে আমি শ্বুটিঙৰ ফালে যাম সাজে যাম